Difu DA News Plus Pherangki Pramod Dasapan Mati Jongki Thomani Police Atum Nepcheksi Hemkang Samarlo Warthot Lupusi Bir Tarib Dunlo Pramod Das Alangli inu Difu DA News Plus Pherangki si Kachikro Alangli Difu Thana Kaparlo Panbari Asor Anwar Begum Aphan Tangka ke Hanglapen Ketheralam Kilongpen Police Atum Nepsi Hemkang Sam Warchoklo Akoi kidwa teng Pramod Das pu inurabang pu inut swalupen suri pho tangka ke hangka por humajok phirangki kachikrom das aphan nepcheksi hemkang samarlo warthotlo কেসের পাটি আহিছিলে তার পিছত গরত বস্তু পাইছিলে ঠুঙ্গার ভিতর তার ভিতর পরমত আহিছিলে কেসের পাটি গাড়িতে ভরাইখিনি রাখিছে আচ্ছা রাতিপুৱা কিমান বাজি আহিছে আতে আহিছে 9টা বাজি না আৰু কি বস্তু পাইছে আপুনি চাইছে নেকি গাঞ্জা পাইছে বলে শুনিছো গাঞ্জা পাইছে তাৰপিছতে কেছেবিলাক আহি মানে এইটো ডাইৰেক্ট লৈ গ'ল না এটা কিবা হুটপুছ কৰিছে কিবা হুটি লৈ গৈছে গাড়ীত উঠাই কিনি লৈ গৈছে পৰমতো আছিল লগত আছিল না কিবা পৰমতো কিবা পইচা নেকি টকা পইচা এটো মই শুনা নাই হলো গাড়ীত উঠাইছে মই দেখিছিলো লৰাক স্কুল দি আহিছিল না তাৰ পিছত মই দেখিছো ৰাতিপুৱা না ৰাতিপুৱা আৰু হেতে কৈছে মানে পুলিশ ষ্টেচন লৈ যাব পুলিশ ষ্টেচন লৈ যাব বলে কৈছে বেলেগ মানে কেঁচা মানুহ এই পালে আবেদন কৰি আছে না কেঁচা মানুহ আছে কেঁচা মানুহ কিমান ল'ৰা আছে কেঁচা আছে না 4জন না 5জন আছে ৰাতিপুৱা আছে তাৰপিছত প্ৰমোদো আছে আৰু না আছে কেনেকা লৈ গ'ল অটো পৰা না কেনেকা ইয়াত পৰা এই গাড়ী লৈ আহিছে দুইটা এনেকা বগা গাড়ী দুইটা লৈ আহিছে আৰু তাক লৈ গ'ল না তাক লোৱা নাই তাকে লৈ যাব খুজিছে কৈছে লৈ যাম থানাত পুলিচ মাতি দিয়ে পিছতে সি কৈছে না দাদা আপোনালোকে এনেকা কৰিব নালাগে মই দেখা নাই হলেও মই স্বীকাৰ কৰি দিছোঁ কেনেকা স্বীকাৰ কৰিছোঁ এটা যদি আপোনালোকে উঠাই মোকে দুচি আছে মোৰ ভনী এটা বেমাৰ আছে বেমাৰ মানুহকে আপুনি উঠাই লৈ যাব খুজিছে তেনেহ'লে মই বেমাৰী ভনীটো কেনেকা দিম মই ৰাখিছোঁ এনেকা কৈ দিছে আচ্ছা আপুনি কৈ দিছে এনেকা আৰু তাৰপিছত প্ৰমোদো আছে আৰু প্ৰমোদ থানাত লৈ যাব তুমি থানাতো নাই লৈ যোৱাই নাই হেতে প্রমোদরে কইছে ভাই দেখো আমরা এটা বেশি না তোমরা জানো ওখানে ইনো কে রাখছে এটা তো আমি জানি না তোমরা আয়া উঠাইছো বালা কথা আমরা তো দেখছি না বস্তু তো প্রমোদই উঠাইছে কেসেল লতা আছে হেতে আইছে তাৰপিছত কিমান ৰাতিপুৱা না রাতিপুৱা 8টা বাজত না তাৰপিছত গাড়ীত লৈ গ'ল আৰু গাড়ী লৈ গ'ল আমি এজাহাৰ পালো আনোৱাৰ বেগম নামৰ মহিলাগৰাকীৰ তেখেতৰ স্বামীৰ নাম হৈছে সমেদ আলী এজাহাৰখনত এইখিনি কথা আছিল যে প্ৰমোদ দাস নামৰ ব্যক্তিজন দেউতাকৰ নাম সুকুমাৰ দাস তেখেতে তেওঁৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মানুহগৰাকীক ভাবুকি দিয়ে যে তেওঁৰ ঘৰত ড্ৰাগছ মিছাকৈ থৈ তেওঁক পুলিচক লগাই দিয়া হ'ব আৰু সেই কামটো যদি কৰিব নালাগে তেনেহ'লে ধন দাবী কৰিছে 5000 টকা ধন দাবী কৰা বুলি আমাক ইতিমধ্যে জনাইছে গতিকে আমি কেছটো এতিয়া ৰেজিষ্টাৰ কৰিছোঁ আৰু আমাৰ অনুসন্ধান আৰম্ভ কৰিছোঁ মানুহজনক অলৰেডি আমি থানালৈ আনিছোঁ আৰু আমি সোধপোছ আৰম্ভ কৰিছোঁ যিজনে এফআইআৰ দিছিলে সেই ঠাইখিনি ক'ত হয় সেই ঘৰটো ক'ত কোনটো এৰিয়াটো আপোনাৰ পানবাৰী আমাৰ ডিফু ওচৰ এৰিয়া হয় এতিয়া আপোনালোকে কাক মানে সোধা-পোছাৰ বাবে উঠাই আনিলে এতিয়া সোধপোছৰ কাৰণে যিখন এফআইআৰত আমি নাম পাইছোঁ প্ৰমোদ দাস তেখেতক আমি উঠাই আনিছোঁ তেওঁ পেছা হিচাপে কি কৰে বাৰু তেওঁ পেছা হিচাপে আমি গম পাইছোঁ সাংবাদিকতা কৰে বুলি শুনা পাইছোঁ তথাপিতো আমি অনুসন্ধান কৰাৰ পিছত কনফাৰ্ম কৰিব পাৰিম গাঞ্জা কিমান কৈছে যে গাঞ্জা তেখেতৰ ঘৰত আছে বুলি ইমপ্লাণ্ট কৰিম বুলি কৈছে সেই বুলি মিছাকৈ ভাবুকি দিছিল পইচা লোৱা কথা হয় তেখেতক এটা এক্সটৰ্চন ডিমাণ্ড দিছিল যে যদি গাঞ্জা আছে বুলি মানে ভাবুকি দিছে যদি পুলিচক জনাব নালাগে তেনেহ'লে 5000 টকা দিব লাগিব বুলি কৈছে প্ৰমোদ দাস লগত অন্য সদস্যসকলো থকা বুলি গম পাইছোঁ সেইটো আমি অনুসন্ধান কৰি পেলাই আমি জনাম এতিয়া প্ৰমোদ দাসৰ ওপৰত কি মানে কেনে ধৰণৰ কেছটো চলিব এক্সটৰ্চন চলিব না আমি কেনেকৈ এক্সটৰ্চন বুলি ক'ব পাৰিম হয় এইটো বৰ্তমান যিটো আমি এজাহাৰখনত পাইছোঁ সেইমতে কেছটো এক্সটৰ্চন লাগিছে কিন্তু আমি অনুসন্ধান কৰাৰ পিছতহে আমি গম পাম যে সঠিকভাৱে তেওঁৰ কিখিনি অফেন্স এষ্টাব্লিছ হ'ব
সেইটো হয় ধন দাবী আমি ক'ব পাৰোঁ নেকি ধন দাবী কৰিছে এজেহাৰ মতে ধন দাবী কৰিছে হয় ধন দাবী ভয় ভাবুকি দি ধন দাবী কৰিছে এতিয়া কেছটো ৰেজিষ্টাৰ হ'লনে কেছটো ৰেজিষ্টাৰ হৈছে হয় কেছ নম্বৰটো কেছ নম্বৰটো 110/2022 জিপু PS